हेलो बंधु बान्धव स्वागत जनाइছো नতুन এটা ভিডিওলৈ। কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অফ ইউনিভাৰ্চিটিৰ ফালৰ পৰা মই এটা নতুন ভিডিও লৈ আহিছোঁ। কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অফ ইউনিভাৰ্চিটিত আপোনালোকে কেনেকৈ হোম এছেছমেণ্টটো ডাউনলোড কৰিব, সেই হোম এছেছমেণ্ট ডাউনলোডৰ ফুল প্ৰচেছটো মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অফ ইউনিভাৰ্চিটিৰ হোম এছেছমেণ্ট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, যে মোবাইলতে আপোনালোকে এছেছমেণ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। বন্ধু বান্ধৱসকল, প্ৰথমে আপোনালোকে KKS অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব লাগিব আৰু অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিডিও ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটোত আপোনালোকে আহি যাব। প্ৰথমে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কিছুমান অপশ্যন ওলাই আহিছে। ইয়াতে লাৰ্ণাৰ্ছ কৰ্ণাৰ অপশ্যনটো আপোনালোকে দেখিবলৈ পাইছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে তলপিনে আহিব, অলপমান তলপিনে আহি ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে হোম এছেছমেণ্টটো দেখিবলৈ পাইছে। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই ৱেবছাইটটো আহি যাব। ইয়াতে আপোনালোকৰ হোম এছেছমেণ্টটো সম্পূৰ্ণখিনি দিয়া আছে, ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াতে দেখিবলৈ পাইছে নেপ 2020 সেকশন জুলাই 23-24 আর ওয়াদার সেকশন জানুয়ারি 2023। ইয়াতে আপোনালোকে এইখিনি আপোনালোকে দেখিবলৈ পাই। ইয়াতে পৰা আপোনালোকে 23-24 হোম এছেছমেণ্টখিনি ডাউনলোড কৰি ল'ব পাৰিব। লগতে আপোনালোকে ওয়াদাৰ সেকশন জানুৱাৰী 2023 খিনি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। 2023-24 হোম এছেছমেণ্টৰ কাৰণে আপোনালোকে যদি ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ অপেন খাব। আপোনালোকে পঢ়ি চাব পাৰে, কিছুমান গাইডলাইন দিয়া আছে, আপোনালোকে গাইডলাইনবোৰ পঢ়ি চাব পাৰে। তলপিনে আহিব, তলপিনে আহি ইয়াতে আপোনালোকে এটা টিকমাৰ্ক লগাব। টিকমাৰ্ক লগাই আপোনালোকে ক্লিক টু ষ্টাৰত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইখিনি পেজ নিউ এটা পেজ অপেন খাব আৰু ইয়াতে হোম এছেছমেণ্ট ডাউনলোড পৰ্টেল আহি যাব। ইয়াতে আপোনালোকে কি কৰিব লাগিব, এই আৰ্টছটো দেখিবলৈ পাইছে, এই আৰ্টছটোত সিলেক্টত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে মাষ্টাৰ ডিগ্ৰী, BA বা যিকোনো আপোনালোকে যদি মাষ্টাৰ ডিগ্ৰী হোম এছেছমেণ্ট বিচাৰে তেনেহ'লে ইয়াত ক্লিক কৰি আপোনালোকে চিলেক্ট কৰি ল'ব, বা BA হোম এছেছমেণ্ট যদি বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিটো হোম এছেছমেণ্ট লাগে সেই হোম এছেছমেণ্টটো আপোনালোকৰ যদি MA লাগে বা MA বা BA যিটো লাগে সেইটো চিলেক্ট কৰি লৈ সিনে আপোনালোকে ইয়াত আহি ছাবজেক্ট চিলেক্ট কৰিব। ছাবজেক্ট চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখিবলৈ পাব যে ছাইটত ডাউনলোড এছেছমেণ্ট লিখা আহে। তাত আপোনালোকে যদি ক্লিক কৰে হোম এছেছমেণ্টখিনি ডাউনলোড হৈ যাব। এনেকৈ আপোনালোকৰ মোবাইলৰ সহায়তে আপোনালোকে হোম এছেছমেণ্টখিনি ডাউনলোড কৰি ল'ব পাৰিব।